Hello friends, welcome to Trading Life. USD INR analysis আমি কৰি আহিছোঁ বহুত দিনৰ পৰা সো হয়তো আপোনালোকে মোক ফলো কৰি আছে বা মই দিয়া লেভেলবিলাক চাই আছে তো এক্স্যাক্টলি মই যিখিনি লেভেল দি আছোঁ তাৰে ওচৰে পাজৰে বা তাৰে মাজতে ট্ৰেডিং চলি আছে USD INR তো বেসিক্যালি মুভমেন্ট বহুত কম USD INR বলক আমি আজিৰ দিনটোত কি হ'ল আৰু নেক্সট কি প্ল্যান কৰিব পাৰি সেই হিচাপত আমি স্টাৰ্ট কৰোঁ সো ফাৰ্স্ট অফ অল আমি ওপেনিং চাব লাগিব 9টা বজাত ওপেনিং ক'ত আছে আমাৰ ইয়াতে মানে 83.23 ওচৰত দেন আমি বহুত সময় ওয়েট কৰাৰ পিছত লাহে লাহে আপ হৈ অলমোষ্ট 83.3 ওচৰলৈকে এটা মুভমেন্ট আমি পাইছোঁ মিন্স 7 পইচা অলমোষ্ট 7 পইচাৰ আমি এটা মুভমেন্ট দেখিব পাইছোঁ আজি তো 7 পইচা মানে চাওক যিবিলাক ট্ৰেডাৰৰ মানে ফান কম আছে মানে পইচা কম আছে তেখেতসকলৰ 7 পইচা মুভমেন্টত বেছি প্ৰফিট নহয় কিন্তু যাৰ ফান বেছি আছে যেনেকৈ সাপোজ কোনোবাই 200 লট ফিউচাৰ বাই কৰিব পাৰিছে ইয়াতে আৰু ইয়াতে এক্সিট কৰিছে মানে 7 পইচা যদি পাইছে তো অলমোষ্ট তেখেতে 200 লটত 2000 रुपीस के पर पैसा प्लस माइनस হয় মানে আপ হলে প্লাস হ'ব মাইনাস লস হলে নেগেটিভ হ'ব তো 7 পইচা হলে 14000 তো 14000 প্ৰফিট কৰিব পাৰিব যদি কোনোবাই 200 লটৰ কাৰণে আমাক অলমোষ্ট কিমান পইচা লাগিব ইনটু পাৰ লট যদি আমি 2000 কে ধৰো এভাৰেজ ইয়াৰে আমাক পইচা লাগি আছে 4 lakhs So 4 lakhs মানে 7 to 8 lakhs যিবিলাকে ট্ৰেড কৰিব পাৰে ইমানখিনিলৈ তেখেতসকলৰ কাৰণে 5 পইচা 7 পইচাটো ভালেখিনি প্ৰফিট হয় তো মই ক'ব বিচাৰিছোঁ কি যদি আপোনাৰ পইচা কম আছে বা মোৰো বহুত বেছি ফাণ্ড নাই তো মই যিখিনি বাৰু অলপ 1000 2000 3000 মেক্স এইখিনিলৈকে মই প্ৰফিট ওলাব ট্ৰাই কৰোঁ তো আমি যদি 20 লট এটলিষ্ট ফিউচাৰ বাই কৰিব পাৰোঁ তেতিয়া হ'লে আমি 7 পইচা মুভমেন্টত 1400 আমি প্ৰফিট কৰিব পাৰোঁ ঠিক আছে তো মই কি ক'ব বিচাৰিছোঁ মাৰ্কেট সাইডৱেজ মই ৰিকমেন্ড কৰোঁ অপচন সেলিং ৰিকমেন্ড মিন্স মই নিজে কৰোঁ মই কোৱা কাৰণে যে আপোনালোকে কৰিব লাগিব তেনেকুৱা কোনো কথা নাই কিন্তু কথাটো হ'ল অপচন সেলিঙত মই কিয় কৈ আছোঁ অপচন সেলিং হ'লে এটা উইকলি এক্সপায়াৰি যেতিয়া হয় তেতিয়া মই যদি মানডে বাই কৰোঁ তো মই ৱেইট কৰোঁ ফ্ৰাইডেলৈকে প্ৰিমিয়াম ডিকেলৈকে তো প্ৰিমিয়াম ডিকে যেতিয়ালৈকে হয় জিৰ' হৈ নাযায় তেতিয়ালৈকে মই ৱেইট কৰোঁ তো সিমানখিনি ৱেইট কৰিব পাৰিব লাগিব অপচন সেলিঙত তো সেকেণ্ড কথা যদি ফিউচাৰ বাই কৰে 20-40 লটছ বাই কৰিলে এটলিষ্ট আপুনি এভাৰেজ 1200 পৰা 2500 লৈকে এটা প্ৰফিট ওলাব পাৰিব যদি ডাউন সাইড হয় যদি ডাউন ইয়াতে যদি আপুনি বাই কৰে ইয়াতে যদি সেল কৰে ইয়াতে আপুনি এক্সিট কৰিলে তো এনেকৈ যিয়ে হওক বাই ফিউচাৰ বাই হওক বা ফিউচাৰ সেল হওক আৰু অপচন সেলিং এই গোটেইকেইটাতে অলপমান ফান বেছিকৈ লাগে কিন্তু সেফ হয় অপচন বাইঙতকৈ ভালেখিনি সেফ হয় তো আপোনালোকে ট্ৰেড কৰিব পাৰে সাইডৱেজ মাৰ্কেটত তেনেকৈ এতিয়া চাওক লেভেল কি দিম লেভেলটো অলমোষ্ট আমাৰ এটা ৰেঞ্জ ডাউনৰ ফালে 83.21 আপৰ ফালে 83.3 ইয়াৰে মাজতে ট্ৰেড চলি আছে 9 পইচা 8 পইচা 9 পইচা কেতিয়াবা 2 পইচা যোৱাকালি 3 পইচাৰ মুভমেন্ট আছিলে তো বেসিক্যালি এতিয়া USD INR ফ্ল্যাট বুলি ক'ব পাৰে কিন্তু ফ্ল্যাট মানে হ'ল USD INR জাম কৰিবলৈ ৰেডি হৈ আছে RBI যিদিনাখনে কন্ট্ৰোল কৰা এৰি দিব
চাব মই আজি কৈছোঁ USD INR 84 প্লাছ কৰি দিব কাৰণ এনেকুৱা একো ডেটা নাই যিবিলাক USD এগেইনষ্টত আছে সববিলাক ডেটাই ফেভাৰ কৰি আছে জাষ্ট এইটো কণ্ট্ৰল কৰি থকা হৈছে প্ৰাইচটো হয়তো চাওক কণ্ট্ৰল এনেই নকৰে কিছুমান মানুহ মই ট্ৰেডাৰ বহুত দেখিছোঁ RBI কণ্ট্ৰল কৰে কাৰণে বহুত মানে হাইপাৰ হৈ যায় কিয় কণ্ট্ৰল কৰিব লাগে কিন্তু দেশৰ যিটো আমাৰ ইকনমি আমাৰ যিটো কাণ্ট্ৰিৰ ইকনমি হয় মোষ্ট প্ৰবেবলি RBI আমাতকৈ বেছি জানে RBI হয়তো জানে যে ডলাৰ যদি বহুত বেছি আপ হৈ যায় হয়তো কিবা ইছ্যু আহিব পাৰে তো সেইকাৰণে এইটো লেভেলত কণ্ট্ৰল কৰি থকা হৈছে ডলাৰক না তলত গৈছে যদি ধৰক বিচাৰিলে হয় কি তলত খেদাই দিব পাৰিলে হয় কিন্তু কেছটো হ'ল RBI এটা লেভেল মেইনটেইন কৰি চলিছে নিশ্চয় কিবা ইকনমিকেল কিবা ৰিজন থাকিব ইণ্ডিয়াৰ ফেভাৰতেতো কাম কৰিব RBI চ' ইয়াতে কণ্ট্ৰল হৈছে কিন্তু আমি সেই 7 পইচা 10 পইচাটো আমি প্ৰফিট ওলাব পাৰোঁ যদি আমি খেলিব জানো ভালকৈ ঠিক আছে কিন্তু আকৌ সেম ৰেঞ্জ মই দিছোঁ তথাপি মই অলপ ৱাইড ৰেঞ্জ দিছোঁ এইবাৰ 83ৰ পৰা 83.3 কিয়নো কি হয় যেতিয়া আপোনাৰ আপছাইড এটা লোৱা চান্স থাকে ন অকণমান ডাউন আহি পেলাই এনেকৈ আপছাইড লয় আপুনি যদি চাৰ্টবিলাক এনালাইচিছ কৰে তো মই কি ভাবিছোঁ বহুদিন 83 লেভেল অহা নাই বা 83 তললৈকে বা 82.9 এইখিনি লেভেল পোৱা নাই যিদিনা পাব তাৰে নেক্সটত আপুনি ৰেডি হৈ লওক 83.6 পাবলৈ চ' এইখিনি 83ৰ পৰা 83.3 এইটো হ'ল আমাৰ ট্ৰেডিং লেভেল USD INRৰ কাৰণে ঠিক আছে বন্ধুসকল যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আপকামিং ভিডিঅ'জবিলাক আপুনি পাই থাকে মই বহুত নতুন টপিকত ভিডিঅ' লৈ আহিম লাহে ঠিক আছে থেংক ইউ ভেৰি মাছ